সকলোকে গুড মৰ্ণিং জনাম। মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মানে পূজা এভাগ পাতিছোঁ ঘৰতে, এনেদৰে পূজাৰ আয়োজনত লাগি আছোঁ ৰাতিপুৱাৰ পৰা। আহক আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো এনেদৰে পূজাখনৰ বস্তু বাহানিবিলাক মই ৰেডি কৰি আছোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ পূজাখন কেনেদৰে কি হ'ব। মই এনেকৈ কাপোৰ এসাঁজ পিন্ধিলোঁ, পিন্ধি ওলাই মেলি ৰেডি হৈ আছোঁ। কাপোৰ এসাঁজ পিন্ধি লৈ ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া মানে আমি চবেই মিলি পুৰোহিতৰ অপেক্ষাত ৰখি আছোঁ আৰু কেতিয়া আহি পায়। এয়া আমাৰ পুৰোহিতৰ লগত বহিবলগীয়া মানুহজনো ৰেডি হ'ল, এইপিনে নাচালেই গুচি গ'ল। এনেদৰে পূজাৰ বস্তুবোৰ চব ৰেডি কৰি ৰাখিছোঁ ইয়াত। তেনেকৈ এতিয়ালৈকে পূজাৰী আহি পোৱা নাই আৰু ময়ো সাজি কাচি ৰেডি হৈ ল'লোঁ। এনেদৰে পূজাখন শেষ কৰিলোঁ, আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় চাই ভাল পাব। খুব ভাগৰ লাগিছে, গোটেই দিনটো এনেকৈ লাগি আছোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ, পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম।